ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আজি আমি ধুনীয়াকৈ ওলাই মেলি আছোঁ আৰু মানে এটা জেগাত যাম আৰু ক'ত যাম কি কথা চব দেখাই থাকিম তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক আজি গাইজ ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে আপোনালোকক মই দেখুৱাম আৰু ময়ো আহিছোঁ মোৰ লগতে আৰু বহুতো আহিছে ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে আৰু শেষলৈকে চাওক আমি এখন গাড়ী কিনিবলৈ গৈ আছোঁ আৰু তো গাইজ আমি যাম আজি যোৰহাট দিলাম আৰু ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাওক আৰু কি ল'বলৈ গৈ আছোঁ চাওক বল A few minutes later. আৰু চাওক এইখন আকাশ বাজাজ ডিলাৰ পাই গ'লোহি ইয়াতে আৰু চাওক আমি ইয়াতে দুজন আহি পাই ৰখি আছোঁহি আৰু একচুৱেলি বাইকখন আমি নলওঁ দেই আমাৰ আছেই আৰু আপোনালোকে দেখিয়ে থাকে মানে আমাৰ দাদাই ল'ব গাড়ীখন আৰু কি লয় সি আহি মেলি চাই মেলি ল'ব পচন্দ হ'লে আৰু এতিয়া আমি ভিতৰলৈ যাওঁ চাই মেলি লওঁ তেতিয়ালৈকে ব'লক আমাৰ এইটো থাকিবই লগত হে নহয় এইফালে এজন বছ সেয়া চাওক ধুনীয়া ধুনীয়া বাইক আছে ইয়াৰ ভিতৰতে এতিয়া কোনখন বা পচন্দ হয় আৰু চাব দেখুৱাই থাকিম গম পাই থাকিব আৰু তেতিয়ালৈকে চাই থাকক এইজনে দাদা আহি আছে মানে আৰু ফাইনেলি ডিলাৰত পাই গ'লেহি আমিও এতিয়া বাইকখন চাই লওঁ আৰু ব'লক আমিও গৈ থাকোঁ বাইকখন চাই লওঁ আৰু কি বাইক লওঁ আৰু এইফালে এজন আহিছে হেলমেটটো খোলা অলপ হা এজনে হ'ল আমাৰ দাদা মানে বাইকখন এজনে ল'ব আৰু এতিয়া হৈ গ'ল ফাইনেলি বাইক লোৱা এতিয়া আমি দোকানত আহিছোঁ মানে কিবা কিবি অলপ খাম আৰু তাৰপিছত যাবগৈ লাগিব আৰু এইফালে দোকান পাই গ'লোহি চাই লওঁ ফাইনেলি এই দুটা লৈ লৈছোঁ আমাৰ ধুনুক দিছোঁ আৰু এইজন দাদাৰ লগতে আমি কথা বতৰা পাতি একদম কনফাৰ্ম হৈ লৈ আমি গাড়ী চাড়ী ল'লোঁ কিবা এটা এইখন ন এখন গাড়ী একদম লৈ ল'লোঁ এতিয়া আপোনালোকক দেখুৱাইছোঁ আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু ঠিক ঠাক কৰি আছে এফালে ধুনীয়াকৈ আমিও এতিয়া ঘৰলৈ যাবলৈ ৰেডি হ'লোঁ তেতিয়ালৈ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু ব'লা ফাইনেলি আহি গ'লোঁ একদম শেষ এইখন গাড়ী হৈ গ'ল আমি এতিয়া যাম ভিডিঅ' সমাপ্ত ইমানটা আৰু এইফালে জনচনতে আৰু গাড়ী লৈ মেলি হৈ গ'ল এতিয়া এয়া একদম আপোনালোকে ভাবিছে চাগে ডিলাৰ পৰা আহি ডাইৰেক্ট মানে নিমাতী ঘাট পাই গ'লেহি আচলতে গাড়ীখন যাব মাজুলীলৈ আৰু সেয়া সিহঁত ফেৰীৰ বাবে আগত গৈ আছে আমিও এনেকৈ আহি আছোঁ মানে আৰু সিহঁতক ফেৰীত উঠাই আমি ঘৰলৈ উভতিম তাত ভিডিঅ' আহাৰে আজি ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ